আগতে মই ৰোষ্ট কৰিবলৈ ভয় কৰিছিলোঁ, এতিয়া মই ৰোষ্ট কৰিবলৈ ভয় নকৰোঁ, কাৰণ তোমালোকে নিজেই ভিডিঅ'টো চাই লোৱা এবাৰ। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজত। আচ্ছা বলক ভালকৈ ধুনীয়া ৰষ্টিং এটা ভিডিঅ' লৈছোঁ, ভালকৈ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কমেণ্ট এটা নিশ্চয় লিখি যাব। ধন্যবাদ। আহিও দেখিলা তোমালোকে, মই সেইকাৰণে ভয় নকৰোঁ আজিকালি, কাৰণ অসমৰ বোৱাৰীৰ কাণ্ডবোৰ তোমালোকে নিজে দেখিলাই। অসমীয়া গানটো লগাই ৰিলচ বনালে মানুহে নাচে, আমাৰ আকৌ এয়া আকৌ কেনে কাপোৰ চেল খাই আকৌ সেই কাপোৰ চাপোৰ চেল খোৱা তোমালোকৰ এই সৰু সৰু বিলাহী দুটা ওলমাই প্ৰদৰ্শনী হিচাপে আমাৰ ৰাইজৰ মুখত মেলি দিয়ে। আচ্ছা সেয়াই অসমৰ বোৱাৰীৰ কাণ্ড তোমালোকে দেখিছা। তো লেওৰা তহঁতৰ নিচিনাবোৰ ৰোষ্ট নকৰি কেলা কাক কৰি দিছে হে তহঁতি ক। আৰু তোক বাৰু মোৰ গালিটো দিমেই, তোৰ মতাটোকো গালি দিম। কাৰণ কেলে তোৰ নিচিনা এজনী বেচেৰা মাইকী চুটমানি মতাটো যে পুহি আছে, তাক কৈছোঁ চুটমানি, শুনিল তই? গজব বেজতি। তোৰ মাইকীয়ে যে কাপোৰ যে আধা চেল খোৱা যে বুকুৰ মাজত থকা সেই অকণি অকণি যে বিলাহী দুটা উলিয়াই যে ভিডিঅ' বনাই যে ৰিলচবোৰ যে আপলোড দিয়ে ইনষ্টা ফেচবুকত। আচ্ছা তই চুট মানে ক'ত সোমাই থাক কচোন? তই ক'ত সোমাই থাক? তই কি ভিডিঅ'টো এবাৰো নাপাৱ? ভিডিঅ'টো চাই তোৰ কি অকণমানো লাজ নালাগে? হে না মাইকী মানুহৰ সেই ভিতৰীয়া বস্তুবোৰ মানে ৰাইজে চব বুলি তই খুলি মেলি এৰি দিছ। চুট মাৰণি তোৰ নিচিনা এটা মতা মই জীৱনত দেখা নাই। আজিকালি প্ৰায় তেনেকুৱা মতাবোৰ হৈছে, কাৰণ কেলৈ মাইকীবোৰ আধা চেলফা ভিডিঅ'বোৰ বনাই দিবলৈ মতাবোৰ সহযোগ কৰে। চুট মাৰণি এটাৰ এই নিচিনা মতাবোৰক মই যিদিনাখন পাম নহয়, একদম কেলা কাণত অলপ ভালকৈ 200 মান দিম বুলি ভাবিছোঁ। আচ্ছা ল'ৰাবোৰ তোমালোকে কৈছো, যদি পতাব আছে নহয় বোৱাৰী পতোৱা, না এক্সিডেণ্ট হোৱা ভয় না ৰিস্ক থাকে, একো নাই, একদম সেইটো হ'লে আপুনি একদম ৰাইট কথা কৈছে, কাৰণ ৰাস্তা পূৰা চাফা হৈ থাকে। 4 নম্বৰ গিয়াৰ লগোৱা, 100ডাল গছকি ধাই ধুই যোৱাতহে যোৱাৰ আৰু। আচ্ছা 4 নম্বৰ গিয়াৰটো লগালা, তাৰপৰা 100ডাল গছক মাৰি পুৰা ধাই ধুই যোৱাতহে যোৱা। ঠিকে কথা কৈছা। হয় বোৱাৰী পতোৱা, না এক্সিডেণ্ট হোৱা ভয় না ৰিস্ক থাকে। যি দেখিছোঁ আপোনাৰো বোলে ড্ৰাইভাৰ কেইবাটাও আছে যেন পাইছোঁ, নহ'লে আপুনি ক'ৰ পৰা জানিব এইটো কথা? গোটেইকেইটাই হ'বলৈ আপোনাক পূৰা এক্সেল জাৰিছে, 4 নম্বৰ 5 নম্বৰ গিয়াৰ লগাই ৰাস্তাও পূৰা চফা পাইছে, পূৰা দিছে, নহ'লে আপুনিনো কেনেকৈ গম পাব, হয়নে নহয়? সেইকাৰণে আপুনি ডাবল মিনিঙৰ ল'ৰালৈকে ভিডিঅ'টো বনাই ইনষ্টাত আপলোড দিছে আৰু বেলেগ কামটো নাই। গাখীৰ খাই ভাল পোৱা ল'ৰাসকল, গাখীৰৰ দাম বহুত বাঢ়িছে। গাখীৰটো খাই পাই ভালেই পাওঁ, দামো বাঢ়িছে বাৰু, কিয় আপুনি হ'বলৈ দিব? গতিকে এটা ফ্ৰী এডভাইচ দিছোঁ। অ' আচ্ছা, ফ্ৰী এডভাইচ দিছে ন? দিয়ক দিয়ক দিয়ক, সোনকালে দিয়ক। চবে এজনী এজনী গাৰ্লফ্ৰেণ্ড পতাই ল, ফ্ৰীকৈ গাখীৰ খাব পাৰিবা। কেলা মই ভাবিলোঁ ভাল এডভাইচ দিব, বাপেকৰ মাকৰ মূৰটোহে দিছে। গজব বেজতি। এজনী এজনী বোলে গাৰ্লফ্ৰেণ্ড পতাই লোৱা বোলে, ফ্ৰীকৈ বোলে গাখীৰ খাব লাগিব। কিয় তই বোলে জাকে তাকে খোৱাবিছ ফ্ৰীকৈ? হে তোৰ হ'বলৈ ডেইলি 2 লিটাৰ 3 লিটাৰ ওলাই হ'বলা, সেইকাৰণে তই জাকে তাকে দিছ, ফ্ৰীকৈ খুৱাবলৈ পাইছ, সেইকাৰণে আমাক কৈছ, এডভাইচ দিছ। কাৰণ কেলৈ এজনী এজনী গাৰ্লফ্ৰেণ্ড পতাই লোৱা, ফ্ৰীকৈ গাখীৰ খাবলৈ পাব। তইও কম বস্তু নহয়, তই হ'বলা কাক কাক দিছ ঠিক নাই দেই। আৰু বেলেগ কামটো নাই, এইটো এই ডাবল মিনিঙৰ লাউৰামি কৰি ভিডিঅ' আপলোড দিবলৈ জানো মাক লাউৰা। আচ্ছা আৰুনো কি ক'ম আৰু, এই পাগলা চোদামিবোৰ ভিডিঅ' আহি থাকিব মাজে মাজে, লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিবা। ভিডিঅ'টো ভাল লাগিলে ফ'ল' এটা কৰি ল'বা। ধন্যবাদ।